হেল্ল' ষ্টুডেণ্টছ, তোমালোকে মোক প্ৰায়ে কমেণ্ট কৰি আছিলা যে তোমালোকক HS ফাৰ্ষ্ট ইয়েৰৰ অৰ্থাৎ ক্লাছ 11ৰ অসমীয়া পাঠ্যক্ৰমটিৰ পৰা হ'বলগীয়া অৰ্থাৎ তোমালোকৰ এছামিজ ছাবজেক্টটোৰ গোটেই কিতাপখনৰ পৰা হ'বলগীয়া কমন ইম্পৰ্টেণ্ট প্ৰশ্নৰ উত্তৰ লাগে। গতিকে তোমালোকে কৰা কমেণ্ট অনুসৰি আজি মই তোমালোকৰ বাবে গোটেই কিতাপখনৰ পৰা হ'বলগীয়া অৰ্থাৎ গোটেই কিতাপখনৰ গোটেই কবিতা আৰু গোটেই গদ্যাংশৰ পৰা হ'বলগীয়া অল কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। তাৰ লগতে বিয়াৰ প্ৰেজেণ্ট নামৰ চুটি গল্প আৰু কুশল কোঁৱৰ নামৰ নাটকখন, য'ৰ পৰা 18 নম্বৰ আহিব, তোমালোকৰ গোটেই কিতাপৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। গতিকে চিন্তা কৰিবলগীয়া অলপ বিষয় নাই। লগতে ব্যাকৰণৰ লৈ আহিছোঁ, ভাৱ সম্প্ৰসাৰণ কৰা, একে উচ্চাৰণৰ ভিন, অৰ্থবোধক শব্দ, চন্দ্ৰবিন্দুৰ ব্যৱহাৰ গোটেইখিনি আছে। গতিকে তোমালোকে চিন্তা কৰিবলগীয়া অলপ বিষয় নাই। মই তোমালোকক কেইটামান গুৰুত্বপূৰ্ণ কথা কৈ আছোঁ, একদম আৰম্ভণিৰ পৰা শেষলৈকে শুনি যোৱা। প্ৰথমতে তোমালোকে গোট 1 পাবা। গোট 1ত গদ্যাংশ আছে, ঠিক আছে। গদ্যাংশত তোমালোকে ধনৰ ব্যৱহাৰৰ পৰা আৰম্ভ কৰি একদম 8 নম্বৰ অধ্যায় এভাৰেষ্ট, সপোন আৰু বিভীষিকা তালৈকে পাবা, য'ৰ পৰা তোমালোকৰ 4 and 5 মাৰ্কছৰ লং কুৱেশ্যন আহে আৰু শ্বৰ্ট কুৱেশ্যন 1 আৰু 2 মাৰ্কছৰ আহে। গোটেইখিনি আছে, তোমালোকে চালে গম পাবা। মই দেখাই দি আছোঁ, এবাৰ চোৱা। ধনৰ ব্যৱহাৰত গোটেইখিনি আছে। প্ৰথমতে শ্বৰ্ট কুৱেশ্যন আছে, তাৰপিছত 2 মাৰ্কছৰ কুৱেশ্যন আছে, তোমালোকে দেখিব পাৰিছা। তাৰপিছত তোমালোকৰ লং কুৱেশ্যন আছে, ঠিক আছে। গোটেইখিনি আছে। গতিকে এতিয়া মই তোমালোকক চিলেবাছলৈ গৈ আছোঁ। প্ৰথমতে চিলেবাছখন ওলাই লওঁ, তাৰপিছত ইম্পৰ্টেণ্ট কথাখিনি ক'ম। এতিয়া মোৰ ইম্পৰ্টেণ্ট কথাখিনি এইখিনিয়ে ক'ব লগা আছিলে যে তোমালোকৰ 4 and 5 মাৰ্কছৰ লগতে তোমালোকৰ 1 আৰু 2 মাৰ্কছৰ শ্বৰ্ট কুৱেশ্যন আহিব। গতিকে মানে গোটেইখিনি আছে, অল কুৱেশ্যন এনচাৰ আছে, ঠিক আছে। তাৰপিছত ঠিক সেইদৰে বিয়াৰ প্ৰেজেণ্টৰ পৰা তোমালোকৰ 7 নম্বৰ আহিব। 7 নম্বৰ আহিলে মই যিখিনি একদম কমন ইম্পৰ্টেণ্ট প্ৰশ্ন আছে সেইখিনিয়ে দিছোঁ। লং কুৱেশ্যন কেৱল বিয়াৰ প্ৰেজেণ্টৰ পৰা এটাই দিছোঁ, যে মানে বিয়াৰ প্ৰেজেণ্ট নামৰ চুটি গল্পটিৰ মাজেৰে কিদৰে মানৱতাবোধৰ পৰিচয় পোৱা গৈছে এইটো। আৰু 1 মাৰ্কছৰ কুৱেশ্যন এটা প্ৰায়ে আহে যে মানে বিয়াৰ প্ৰেজেণ্ট নামৰ গল্পটিত মানে অসুখ হোৱা ছোৱালীজনীৰ নাম কি আছিলে, প্ৰায় আহে, বিনীতা চাবা, ঠিক আছে। তাৰপিছত মানে কবিতাংশ বা পদ্যাংশ, কবিতাত তোমালোকৰ 25 নম্বৰ আহিব। 25 নম্বৰ তোমালোকে মূলভাৱ ক'ৰ পৰা চাবা। মূলভাৱ আহিব কম্পালচাৰী, মূলভাৱ বা সাৰাংশ আহে। তো মূলভাৱ বনকুঁৱৰী, তাৰপিছত তোমালোকে ৰাজপথ আৰু ধনবৰ আৰু ৰতনী, ঠিক আছে। এই তিনিটাৰ পৰা দিছোঁ। মই তোমালোকক বনকুঁৱৰীৰ পৰাও দি দিছোঁ, 2015 চনত আহিছিলে, তথাপিও চাই ল'বা, ইম্পৰ্টেণ্ট হয়। আৰু ব্যাখ্যা তোমালোকে বনকুঁৱৰী আৰু এখন চিঠিৰ পৰা দিছোঁ, আৰু লাচিত বৰফুকনৰ পৰাও দিছোঁ, ইম্পৰ্টেণ্ট হয় ব্যাখ্যাৰে। তোমালোকৰ 2017 আৰু 18 আহিছিলে, ইম্পৰ্টেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট ব্যাখ্যাবোৰ মই দি গৈছোঁ তোমালোকৰ। তাৰপিছত কুশল কোঁৱৰৰ ওপৰত শ্বৰ্ট কুৱেশ্যন প্ৰায়ভাগ আহে। মই গোটেইখিনি শ্বৰ্ট কুৱেশ্যন 4 মাৰ্কছৰ লং কুৱেশ্যনো দিছোঁ। সৰু পথাৰৰ মানে ৰেল দুৰ্ঘটনাৰ মানে বৰ্ণনাখিনি আহে তোমালোকৰ লং কুৱেশ্যন হিচাপে। আৰু কুশল কোঁৱৰৰ ওপৰত মই এটা ইণ্ডিভিজুৱেলি মই ভিডিঅ' বনাইছিলোঁ বেলেগকৈ, য'ত তোমালোকৰ গোটেই কিতাপখনৰ বিষয়ে মই বুজাইও দিছিলোঁ। সেই ভিডিঅ'টো মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, ঠিক আছে। গতিকে আৰু বাকী তোমালোকে ভাৱ সম্প্ৰসাৰণ কৰা, একে উচ্চাৰণৰ বিভিন্ন অৰ্থ গোটেইখিনি আছে, তোমালোকে ধুনীয়াকৈ চাই লিখি ল'ব পাৰিবা। আৰু এতিয়া গোটেই প্ৰশ্ন উত্তৰ মই জাষ্ট দেখাই দিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে। মই গোটেই প্ৰশ্ন উত্তৰবোৰ মই PDF হিচাপে মই ডিছক্ৰিপশ্যনত মই লিংকটো দি আছোঁ, ঠিক আছে। তোমালোকে ডিছক্ৰিপশ্যনত গৈ লিংকটো ক্লিক কৰি তাৰ পৰা তোমালোকে গোটেইখিনি তোমালোকে চাই লিখি ল'ব পাৰিবা। মই 2টা PDF বনাইছোঁ। এটা PDFত আছে মানে গোটেই গদ্যাংশ, ঠিক আছে, মানে ধনৰ ব্যৱহাৰৰ পৰা আৰম্ভ কৰি গোটেই মানে এভাৰেষ্ট, সপোন আৰু বিভীষিকা, গোটেই গিবন কিতাপৰ কথা, গৌৰৱ, গোটেইখিনি আছে। আৰু বিয়াৰ প্ৰেজেণ্ট আছে, ঠিক আছে। আৰু নেক্সট PDFটোত গোটেই কবিতাংশ আছে, তাৰপিছত নাটকো আছে আৰু গোটেই ব্যাকৰণো আছে, ঠিক আছে। 2টা PDF আছে। আৰু এটা ভিডিঅ' মই তলত দি দিম লিংক, সেইটো লিংকটো হ'ব কুশল কোঁৱৰ নাটকখনৰ লিংকটো হ'ব, ঠিক আছে। কুশল কোঁৱৰ নাটক আৰু বিয়াৰ প্ৰেজেণ্ট চুটি গল্প, এই দুটাৰ মানে বেলেগকৈ মানে ভিডিঅ' এটা বনাইছিলোঁ তোমালোকৰ সুবিধাৰ কাৰণে। যদি বুজাত অসুবিধা হয় তাৰ পৰা চাই ল'ব পাৰিবা, ইজিকৈ মই বুজাই দিছোঁ, ঠিক আছে। গতিকে প্ৰথমতে মই লিংক 2টা দি দিম, ঠিক আছে। লিংক 2টা দিয়া থাকিব প্ৰথমতে, গোটেই মানে কিতাপৰ লিংক 2টা দিয়া থাকিব। PDF তোমালোকে ধুনীয়াকৈ চাই লিখি ল'ব পাৰিবা। PDFবোৰৰ পৰা স্পষ্টকৈ ক্লিয়াৰকৈ চাই লিখি ল'ব পাৰিবা, ঠিক আছে। গতিকে ভিডিঅ'টো আমি ইয়াতে সামৰিছোঁ, তোমালোকে ধুনীয়াকৈ চাই লিখি ল'বা। আৰু বাকী বিয়াৰ প্ৰেজেণ্ট চুটি গল্প আৰু কুশল কোঁৱৰ নাটকৰ ভিডিঅ'ৰ লিংকটো থাকিব, য'ৰ পৰা তোমালোকে গোটেই মানে বুজি ল'ব পাৰিবা বস্তুখিনি, ঠিক আছে, বিষয়বস্তু কি আছিলে। গতিকে ভিডিঅ'টো এইখিনি আছিলে, আমি সামৰিম আজি ভিডিঅ'টো। গতিকে তোমালোকে লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিবা।
ঠিক আছে যাতে পৰৱৰ্তী ভিডিঅ'বোৰ পাই থাকিব পৰা আৰু সকলোকে যিমান পাৰা তোমালোকে শ্বেয়াৰ কৰি দিবা ঠিক আছে যিমান পাৰা সকলোকে শ্বেয়াৰ কৰি দিবা আৰু PDF হিচাপে আছে লিংকবোৰ তোমালোকে ক্লিক কৰি PDF হিচাপে লিখি ল'বা PDF তাতে লিংকটোত ক্লিক কৰিবা ক্ৰোম ওপেন হ'ব ক্ৰোমত ক্লিক কৰিবা তাৰপিছত PDF হিচাপে লাহে লাহে আহি যাব অকমান ৰখিবা ঠিক আছে গোটেইখিনি আহি যাব যিমান পেজ আছে গোটেই আহি যাব ইম্পৰ্টেণ্ট কমন প্ৰশ্ন উত্তৰ গোটেই আহি যাব গতিকে ভিডিঅ'টো আমি ইয়াতে সামৰিছোঁ তোমালোকে লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিবা আৰু সকলোকে যিমান পাৰা